তো এইফালে চাওক কিমান মানুহে আহি এনজয় কৰি আছে ঈদৰ দিনা আৰু আপোনালোক আহিব পাৰে গৰমৰ দিনৰ কাৰণে বেষ্ট প্লেচ ইন হুজাইত বহুত মজাৰ জেগা এখন চ বলক ভিডিঅ'টো প্ৰথমৰ পৰা ষ্টাৰ্ট কৰোঁ। हेलो सो वेलकम बैक टू माय यूट्यूब चैनल इनसाइडर आसाम। আজি ঈদ উপলক্ষে ওলাই আহি গ'লো এইফালে আপোনালোকে চাব পাৰে। এতিয়া গৈ আছোঁ বুঢ়ীগংগাৰ দৃশ্যটো আপোনালোকক মই ধুনীয়াকৈ চাই থাকক আৰু হেলমেট নথকাৰ বাবে মই এক্সট্ৰিমলি চৰি কৰিছোঁ আপোনালোকক। আমি হেলমেটটো অনা নাই, পাহৰি গৈছোঁ। এইফালে চাওক বিশাল ডাঙৰ এটা হাতীক আৰু এই হাতীটোক মানুহে কিবা কিবি খুৱাই আছে আৰু ফটো চটো উঠাই আছে। আৰু আকাশী গংগাৰ ৰুটটো চাওক না বাই, এই আকাশী গংগাৰ ৰুটটোত কাম চলি আছে আৰু ভিউটো সঁচাকৈ বহুত ভাল লাগিছে, আপোনালোকে চাই থাকক। এইফালে আগত এখন গাড়ী চাওক না, মাৰুতি 800। এই 800খনক আপোনাৰ ধুনীয়াকৈ মডিফাই কৰি বনাইছে, সঁচাকৈ বহুত ভাল লাগিছে। কিহত গৈ আছে বহুত এনজয় কৰি এই গাড়ীখনো ভাল লাগিছে আৰু দিয়ক। আৰু এইফালে চাওক এতিয়া আমি আহি পাই গ'লোঁ আপোনাৰ বুঢ়ীগংগা। আৰু বুঢ়ীগংগাত মানুহ চাওক নাপায়, ঈদৰ দিনা কিমান মানুহ বুঢ়ীগংগাত। আৰু বুঢ়ীগংগাখন আমাৰ হোজাই ডিষ্ট্ৰিক্টত আজিকালি বহুত বেছি ফেমাছ আৰু বুঢ়ীগংগাত ৱাটাৰফলো আছে, আপোনালোকে গম পায়। আগতে আপোনাৰ আকাশী গংগাত মানুহ বহুত গৈছিল, কিন্তু আজিকালি আকাশী গংগাত নগৈ ডাইৰেক্ট ইয়াতে আহি যায় বুঢ়ীগংগাত মানে আপোনাৰ ফুল নেচাৰ হয়, লগতে ৱাটাৰফলো আছে। মই বাৰু দেখুৱাই আছোঁ আৰু বুঢ়ীগংগাৰ ওপৰত মই বহুতকেইটা ভিডিঅ' দিছোঁৱেই, আপোনালোকে চাব। আৰু মানুহ চাওক নাপায়, এইবিলাকতো একো নহয়, আগত আৰু বেছি মানুহ আছে, মই গৈ দেখুৱাই আছোঁ, আপোনালোকে চাওক। এই ভিডিঅ'টো জাষ্ট এটা নৰ্মেল ভিডিঅ' দিছোঁ ঈদ উপলক্ষে, আপোনালোকক মানে আমাৰ ডবকা ছাইডত কেনেকুৱা মানুহে ঈদ উদযাপন কৰে এইটোৱে দেখুৱাই আছোঁ। চ' আপোনালোকে চাওক। আৰু এই আপোনাৰ বুঢ়ীগংগাখনৰ মেইন প্লেচ হ'ল এই আগত যিখন আপোনালোকে দেখা পাইছে, এইখনত মানে গৰমৰ দিনত বহুত বেছি মানুহ হয়, কাৰণ ইয়াতে সৰু এটা ৱাটাৰফল আছে। মই বাৰু আজি ৱাটাৰফল নেদেখাওঁ, তথাপিও মানে আপোনাক চাৰি চাইডটো ধুনীয়াকৈ দেখুৱাম। চ' ইয়াতে মেইনলি মানুহে পাৰ্কিং চাৰ্কিং কৰে আহি। চ' ইয়াতে আপোনালোকে দেখা পাইছে পাৰ্কিঙৰ ঠাইটো বহুত মজাৰ হয়, বহুত ডাঙৰ হয় আপোনাৰ বুঢ়ীগংগাত। চ' ইয়াতে মই আপোনালোকক জাষ্ট এনেই লৈ আহিলোঁ। এইটো চাইডত মানুহ নাই, আপোনাৰ সেইটো চাইডত বহুত বেছি মানুহ আছে, মই আপোনালোকক দেখুৱাই আছোঁ। চ' প্ৰথমে আপোনালোকে এই চাইডটো চাই লওক, চাওক বুঢ়ীগংগা ৱাটাৰফল লিখা আছে। চ' ইয়াৰ পৰা আমি আৰু কিবা কিবি খাই তাৰ পৰা ডাইৰেক্ট গুচি যাম। চ' ইয়াতে আপোনালোকে দোকান দেখিব পাৰে। তাৰ পৰা এইফালে বাইক পাৰ্কিং কিমান চাওক নাপায়, বাইক পাৰ্কিং জংঘলতো পাৰ্কিং কৰি ৰাখি দিছে। চ' তাৰ পৰা ডাইৰেক্ট আহি গ'লোঁ। আহি এইফালে আপোনালোকে চাওক বুঢ়ীগংগাত যিখন চুইচ গেট আছে, চ' তাতে মানুহ চাওক আৰু ময়ো আহি গৈছোঁ বাৰু, বহুত বেছি গৰম দি আছে। চ' গৰমৰ দিনৰ কাৰণে আপোনাৰ এই চুইচ গেটখন মানে বুঢ়ীগংগাখন বহুত মজাৰ প্লেচ। যদি আপোনালোক আহে, কি ধুনীয়াকৈ পানী বৈ গৈ আছে, আপোনালোকে দেখা পাইছে। চ' ইয়াতে আপোনালোকে ধুনীয়াকৈ গা চা ধুব পাৰে আৰু এনজয় কৰিব পাৰে আপোনাৰ টাইমটো। চ' ইয়াতকৈ আৰু কি কৰিম, এইফালে মই আপোনালোকক চাৰি চাইডটো দেখুৱাইছোঁ। এয়া আছিলে এটা সৰু ভিডিঅ' ঈদ উপলক্ষে, আপোনালোকে কেনেকুৱা পাইছে মোক জনাব। থেংকছ ফৰ ৱাচিং।